নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল বনৰীয়ালৈ। যদিহে আপোনালোকে মোৰ চেনেলটোৰ সৈতে একেবাৰে নতুন, তেতিয়াহ'লে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে বেল আইকনটো দবাব নাপাহৰিব। বন্ধুসকল, আহক তেতিয়াহ'লে আমি আজি আলোচনা কৰোঁ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহি থকা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত। বন্ধুসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ প্ৰথমটো কুৱেশ্যন হৈছে কোনখন নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হয়। আপোনালোকক অপশ্যন দিয়া আছে 4টা। এ ব্ৰহ্মপুত্ৰ, বি মহানদী, চি গংগা নদী আৰু ডি যমুনা নদী। আপোনালোকৰ অপশ্যনটো হৈছে বন্ধুসকল চি, অৰ্থাৎ গংগা নদীক আমি ৰাষ্ট্ৰীয় নদী হিচাপে জানিব পাৰিছোঁ। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ বন্ধুসকল, যে মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল। অপশ্যন দিয়া আছে আপোনালোকৰ 4টা। এ হেমচন্দ্ৰ গোস্বামী, বি লক্ষ্মীনাথ বেজবৰুৱা, চি চন্দ্ৰ কুমাৰ আগৰৱালা, ডি বেণুধৰ ৰাজখোৱা। আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে বন্ধুসকল চি, অৰ্থাৎ চন্দ্ৰ কুমাৰ আগৰৱালা মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক আছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বন্ধুসকল, মহাত্মা গান্ধীয়ে কোনখন বাতৰি কাকত সম্পাদনা কৰিছিল। যে মহাত্মা গান্ধীয়ে সম্পাদনা কৰা বাতৰি কাকতখন হৈছে, অপশ্যন দিয়া আছে আপোনাৰ নৱজীৱন এ আৰু বি গুজৰাট টাইমছ, চি কেশৰী, ডি মাৰাঠা। অৰ্থাৎ আপোনালোকৰ এনচাৰটো আহিব বন্ধুসকল এ নৱজীৱন মহাত্মা গান্ধীয়ে সম্পাদনা কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছে বন্ধুসকল, অলিম্পিকৰ ব্যক্তিগত শাখাত কোনগৰাকী ভাৰতীয় প্ৰথম পদক লাভ কৰিছিল। অপশ্যন দিয়া আছে আপোনালোকৰ 4টা। মিলখা সিং, পি টি ঊষা, কৰ্ণম মালেশ্বৰী আৰু কে ডি যাদৱ। অৰ্থাৎ আপোনালোকৰ উত্তৰটো হৈছে বন্ধুসকল ডি, অৰ্থাৎ কে ডি যাদৱ। ইয়াৰ পিছৰ কুৱেশ্যনটো আহিছোঁ বন্ধুসকল, যে তলৰ কোনখন চহৰ নীল নদী পাৰত অৱস্থিত। যে নীল নদী পাৰত অৱস্থিত চহৰখনৰ নাম কি সুধিছে। অপশ্যন দিয়া আছে আপোনালোকৰ 4টা। এ ৰিয়াদ, বি খাৰ্টুম, চি ভেনিছ আৰু ডি বাগদাদ। অৰ্থাৎ আপোনালোকৰ এনচাৰটো হৈছে বি খাৰ্টুম চহৰখন নীল নদী পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বন্ধুসকল, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰবৰ উৎপাদন হয়। যে ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰবৰ উৎপাদন হয় বুলি সুধিছে। অপশ্যন দিয়া আছে আপোনালোকৰ এ তামিলনাডু, বি কেৰেলা, চি কৰ্ণাটক, ডি গুজৰাট। অৰ্থাৎ আপোনালোকৰ এনচাৰটো হৈছে বি কেৰেলাত ৰবৰ খেতি সৰ্বাধিক উৎপাদন হয়। বন্ধুসকল, ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ, যে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল। বন্ধুসকল অপশ্যন দিয়া আছে এ নতুন দিল্লীত, বি বেংককত, চি ছিংগাপুৰত আৰু ডি কুৱালালামপুৰত। এনচাৰটো হৈছে আপোনালোকৰ এ নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ বন্ধুসকল, যে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি। যে অপশ্যন দিয়া আছে আপোনালোকৰ 4টা। এ দৈনিক অসম, বি দৈনিক বাতৰি, চি দৈনিক সম্বাদ, ডি দৈনিক জাগৰণ। আপোনালোকৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল বি, অৰ্থাৎ দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত আছিল। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ বন্ধুসকল, মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিগৰাকী কোন আছিল। আপোনালোকৰ অপশ্যন দিয়া আছে ভেলেণ্টিনা টেৰেস্কোভা, বি ইউৰি গাগ্ৰিন, চি সুনিতা উইলিয়ামছ আৰু ডি ৰাকেশ শৰ্মা। আপোনালোকৰ শুদ্ধ উত্তৰটো দিয়া আছে বি, অৰ্থাৎ ইউৰি গাৰ্গিন। ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ বন্ধুসকল, অৰ্থাৎ আজি শেষৰটো কুৱেশ্যন বন্ধুসকল, যে তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ বান। যে ভাৰতৰ সৰ্ববৃহৎ বানটো কোনটো এইটো সুধিছে। অপশ্যন দিয়া আছে আপোনালোকৰ এ ফাক্ৰানাংগল আৰু বি দিয়া আছে হীৰাকুদ, চি ফাৰাক্কা আৰু ডি দিয়া আছে পুংদাম। এইটো আপোনালোকৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল এ, অৰ্থাৎ ফাক্ৰানাংগল। এইটো হৈছে সৰ্ববৃহৎ ভাৰতৰ বান। বন্ধুসকল, ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব। যদিহে আপোনালোকে মোৰ প্ৰথমটো ভিডিঅ' এতিয়ালৈ চোৱা নাই, তেতিয়াহ'লে আপোনালোকে চাই ল'ব পাৰিব, মই তলত লিংকটো দি দিছোঁ। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।